মা কালীৰ প্ৰাংগণত আমি বেংগলী সেল ফৰ্মেশ্যন কৰিবলৈ ইয়াত একেলগে আমি ইয়াত উপস্থিত হৈছিলোঁ। খুবেই ভাল লাগিছে, সম্পূৰ্ণতা আমি আজি দিব পাৰিলোঁ বেংগলী সেলত। আৰু সভাপতি সম্পাদকক মই স্বাগতম জনাই পেলাই অহা দিনবিলাকত BPFৰ আদৰ্শ নীতিৰে বেংগলী কমিউনিটি কোনো এটা ইস্যু বাদ নকৰাকৈ, কোনো এটা অঞ্চল বা ৰাইজ বঞ্চিত নোহোৱাকৈ সামাজিকভাৱে ৰাজনৈতিকভাৱে সাফল্যমণ্ডিতাৰে BPFৰ লগত যোগদানৰ থাকিব বুলি আশা ৰাখি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে আজি খুবেই আমাৰ ভাল লাগিছে, আজি বিভিন্ন দল সংগঠনৰ পৰা ওলাই আহি BPFৰ বেংগলী সেলত পদ ল'বৰ কাৰণে আগ্ৰহী আমাৰ যুৱ সমাজক, বিশেষকৈ আজি বেংগলী সেলৰ সাধাৰণ সম্পাদক যিয়ে পদবী লৈছে এখেতসকলৰ সাহসিকতা মই অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত বেলেগ দলৰ পৰা আহি পেলাই BPFক শক্তিশালী কৰাৰ কাৰণে, মুনমুন বাইদেউৰ নেতৃত্বত পৰ্বতজোৰাৰ BPFক শক্তিশালী কৰাৰ কাৰণে ওলাই আহিছে, এখেতক স্বাগতম জনাইছোঁ। কোনটো দলৰ পৰা ওলাইছে? BJP দলৰ পৰা আহিছে। কেইটা চেলত আজি যোগদান? আজি পৰ্বতজোৰাত সকলোবিলাক জাতি কমিউনিটি ৱাইজত আমি যিমানবিলাক চেল গঠন কৰিবৰ কাৰণে আমাৰ দিনৰ পৰা এটা প্ৰচেষ্টা আছে, কৰিবৰ কাৰণে আজি বেংগলী সেলৰ ছেক্ৰেটাৰী পদত দায়িত্ব দিছে। দায়িত্বটো ভালকৈ পালন কৰাৰ কাৰণে মই পালন কৰিম, আৰু লগতে আৰু বাকী দলক এটা শুভ দিনত আমাৰ বগৰীবাৰী প্ৰতিষ্ঠান কালী মন্দিৰৰ সন্মুখভাগত আমাৰ প্ৰতিপদ তিথিত যি এখন মহৎ উদ্দেশ্যলে আমাৰ এই সভাখন অনুষ্ঠিত হ'ল। সভাখনৰ উদ্দেশ্য আছিল পৰ্বতজোৰা অঞ্চলত বেংগলী সেল গঠন কৰা আৰু বিভিন্ন সেলসকলৰ প্ৰত্যেকী বা আমাৰ এই অনুষ্ঠানত মই পৰ্বতজোৰা জিলাৰ বেংগলী সেলৰ সভাপতি হিচাপে নিৰ্বাচন কৰিছোঁ, আৰু মই BPF দলৰ আইডিঅলজি বিশ্বাস কৰি মই এই দলত যোগদান কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত বেংগলী সেলৰ আমাৰ অন্তৰ্গত বেংগলীসকলৰ বিভিন্ন সমস্যা আৰু আৰ্থসামাজিক উন্নয়ন এইবিলাকৰ হকে কাম কৰি যাম বুলি আশা ৰাখি আজি আপোনালোকক মই আজি কি চেল গঠন হ'ল? আজি চেল কেৱল বেংগলী চেলেই গঠন হৈছে, আৰু বাকী চেলবিলাক কালিকা চেল ইয়াৰ আগতে গঠন হৈছিল। এই চেলবিলাকে আজি অলপ গ্ৰহণ কৰিছে।